মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানে কি হৈছে, বতৰটো বহুত ডাৱৰীয়া। আপোনালোকৰ তাতে কেনেকুৱা হৈছে বাৰু বতৰবোৰ জনাবচোন। আমাৰ চাব ৰ'ব দেখাইছোঁ। ৰাতিপুৱা অকণমান পোহৰ হৈছিল, কিন্তু এতিয়া আকৌ আন্ধাৰ হৈ আহিছে। একেবাৰে 8-9টা মানতেই বহুতখিনি যেন আন্ধাৰ হৈ গৈছে। আন্ধাৰ গধূলিয়ে হোৱা যেন লগা হৈছে। ৰ'ব আপোনালোকক দেখাই দিছে আমাৰ ইয়াৰ বতৰটো। এয়া চাওকচোন কেনেকুৱা একদম বতাহ বৰষুণ আহিছে, অলপতো বতাহো আহিছে। ৰাতিপুৱা কিন্তু বতৰটো অলপ ভাল আছিল, এতিয়া আকৌ ঘপককৈ বৰষুণ অহা হৈছে। বতৰটো এইকেইদিন কিয় এনেকুৱা কৰি আছে একো বুজিব পৰা নাই। কিন্তু এটা কথা আকৌ, যিমানে বতৰ ডাৱৰীয়া নহওক বা যিয়ে নহওক, তাৰ মাজতে আমাৰ বাবে আজি এটা ভাল খবৰ আছে। আপোনালোকক জনাম বাৰু খবৰটো। ভাল কি অৱশ্যে ভাল হ'লেও কিন্তু অলপ চিন্তা নথকাও নহয়, তথাপিও ভাল খবৰে ক'ব পাৰি। আপোনালোকক জনাম ভিডিঅ'ত ভাল খবৰটো কি। সেইকাৰণে ভিডিঅ'টো চাই থাকিব অলপ স্কিপ নকৰাকৈ, শেষলৈ গম পাব যে আমাৰ ভাল খবৰটো কি আছিলে। তেনেহ'লে সেয়াই আৰু ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট বা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ আশীৰ্বাদ পালে আগবাঢ়ি যাব পাৰিম। গম পায় এগৰাকী হাউচৱাইফৰ কথা সকলোৱে, গতিকে সেয়াই আৰু আপোনালোকৰ সহায় পাম বুলি আশা থাকিল। আৰু এয়া আমাৰ কুকুৰাবোৰ, এইবোৰ বেছিভাগেই এনেকৈ বেমাৰ হ'বলৈ ধৰিছে। অকণমানিখিনিতো বেছিভাগেই মৰিলেই, আৰু এতিয়া ডাঙৰ। আৰু এইফালে এয়া আপোনালোকক কৈছিলোঁ যে আমাৰ ভাল খবৰটো বুলি। ভাল খবৰটো হৈছে এয়াই, আমাৰ দ্বিতীয়জনী গাহৰি আজি পোৱালি দিছে। বতৰ বহুত ডাৱৰীয়া, তাকো ৰাতিলৈ দিছে। সেয়ে অলপ চিন্তা হৈছে, কাৰণ নতুনকৈ দিছে ন। নতুনকৈ দিয়াবিলাকে অলপ অসুবিধাও, মানে কি অলপ আপডাল ল'বলৈ গাহৰিবোৰ অলপ অসুবিধা হয়। সেইকাৰণে বেছিকৈ দিলে অলপ অসুবিধা হয়। এতিয়ালৈকে বাৰু এই দি থকাটোৰ লগত 4টা হৈছে। আৰু আপোনালোকৰ যদি এনেকৈ পোৱালি দিব লগা গাহৰি আছে, তেতিয়াহ'লে গাহৰিজনী চাই থাকিব পোৱালি দিব লগা দিনকেইটাত। আৰু দিয়াৰ লগে লগে মুখবোৰ এনেকৈ চাফা কৰি দিব। কাৰণ কি হয়, পোৱালিটো জন্ম হৈয়ে মুখত বহুত লেতেৰা লাগি আহে। সেই লেতেৰাবোৰ চাফা কৰি দিব লাগে, নহ'লে মানে কি হয়, মানে পোৱালিটো অলপ উশাহ নিশাহ ল'বলৈ অসুবিধা হয়। সেইকাৰণে দিয়াৰ লগে লগে আমি এনেকৈ কাপোৰ এখনেদি মুখখন চাফা কৰি দিওঁ। আৰু নাৰিকেইডালো আমি পোৱালি দিয়াৰ লগে লগে কাটি দিওঁ, নহ'লে কি হয় বাকী মানে কি নাৰিডাল দীঘল হৈ থাকিলে গৰকি পায়, আৰু গৰকি পালে পোৱালিটো দুখো পায়, লগতে ইনফেকশ্যন হোৱাৰো চান্স থাকে। সেইকাৰণে আমি ৰছী এডালৰ ওচৰত টানকৈ বান্ধি দি বাকী দীঘল হৈ থকাডোখৰ কাটি পেলাই দিওঁ। আপোনালোকৰো যদি পোৱালি দিব লগা আছে, এইকেইটা টিপছ আপোনালোকেও ফ'ল' কৰিব, নহ'লে মানে পোৱালিবোৰ ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে, লগতে কেতিয়াবা মানে মৰি যোৱাৰো সম্ভাৱনা থাকে। সেয়েহে পৰাপক্ষত এইকেইটা কাম কৰি দিব যদি গাহৰি পোৱালি দিব লগা থাকে। আমাৰতো এনেকুৱা কৰাই হয় প্ৰতিজনী গাহৰিতে দিয়াৰ লগে লগে, নহ'লে আৰু নহয় পোৱালি দিলে মানে গাহৰিজনী মাটিত বা পকাত থাকিলে অকণমান তেওঁলোকৰ গাখীৰ ওলোৱা বা কিবা ক্ষেত্ৰত অসুবিধা হয়। সেইকাৰণে পৰাপক্ষত যিমান পাৰি গৰম কৰি, মানে গাহৰিজনী থকা ঠাইডোখৰ গৰম কৰি ৰাখিবলৈ চেষ্টা কৰিব। এনেকৈ খেৰ দি বা বেলেগ বস্তা চস্তা দি হ'লেও গৰম কৰি ৰাখিব। গতিকে এইখিনিয়ে আৰু, গাহৰি এজনী পোৱালি দিব লগা হ'লে কেনেকৈ আপডাল কৰিব লগা হয় সেইখিনি আপোনালোকক দেখালোঁ, বা আমি যিখিনি কৰোঁ সেইখিনি মানে কি দেখালোঁ আৰু। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ বা মোৰ ভিডিঅ'বোৰ যদিহে ভাল লাগে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইকো কৰি দিব। আৰু যদিহে কিবা ভুলো হয় তেতিয়াহ'লে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা